তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য অতি ভিডিঅ'লৈ। তো আপোনালোকৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো মানে নতুন বছৰত ভিডিঅ' বানাই নিছিলোঁ। তো এইটোৱে ফাৰ্ষ্ট ভিডিঅ' হ'ব নতুন বছৰত। তো যে নতুন বছৰত আমি মানে একদম বেলেগ এটা ঠাইত যাই আছোঁ। তো মই একলা নাই, তো ধৰ্মাটো বহুত চলি ৰখি আছে, বাছ চাছ গোটাই ৰখি আছে। আৰু মোৰ লগত আছে আমাৰ অখিলমণি আৰু আমাৰ অংকুৰমণি। তো বাকী এই দেখছি না গাইছ, কি ধুনীয়া এটা কুঁৱলী। অ' মাই গড, ভিউটো চাওক একবাৰ, দেখিছ না কি মজা ভিউ গাইছ। গোটাই ঘূৰি আহিছোঁ। আৰু ক'ত যাবা আজি ক? সূৰ্য পাহাৰ। তো গাইছ আমি যে যাম সূৰ্য পাহাৰ, তো মানে দেৰি আমাৰে হৈছে, বাকী চব ৰখি আছে আমাক। তো এতিয়া তাড়াতাড়ি যাওঁ, তো তাতে লগ পাইছোঁ। তো গাইছ কি ঠাণ্ডা একদম বাপ্পা ঐ, এই ঠাণ্ডা দি পুৰা গামছা গামছা মাথাত মাৰি আহিছে। ক'তো ভিতৰত এবাৰ নাই, ইটো টিপি আছে। তো মানে আমি এখন স্কুটিত আমি তিনিও যাই আছোঁ। তো গাইছ মানে কি বাইকত মোৰ ৰাতিপুৱা বাইক ষ্টাৰ্ট দিলোঁ, তেল নাই, কি কৰিম আৰু উপায় নাই আৰু স্কুটিতে যাই আছোঁ। তো বলক। তো গাইছ ফাইনেলি আমি আহি পালোঁ। তো আমাৰ পূৰা এই মাহা চলি তো ৰখি আছে। তো পানী চানীতে উঠাব লাগে। তো এখানে বাছ আমি এনেকৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এতিয়া ব্লগ গাইছ, এতিয়া মানে গোটেইকেইটাৰে ভোক লাগছি। তো অলপমান ব্ৰেড ট্ৰেড খাই লওঁ গাইছ। তো গাইছ আহি পাঠশালা পালোঁ। তো গাইছ আহি পাঠশালা পালোঁ। আমাৰ পৰিশীল কিবা এটা কৈ দিয়া পৰিশীল ভাই, ভালে ভালে যাব লাগে। অঁ এইটোৱে কথা এইটো। তো এতিয়া ব'লা মিনিটক তাতে ল'ম। মই মানে গাইছ এতিয়া অলপমান খিৰিকীখন বহি লৈছোঁ। মানে কি সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য চাই 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 যাই 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 আমি একদম নৰনেৰৰ সেইটো পালোঁ। তো গাইছ এইখন দেখিছে না আগত দলংখন। তো এতিয়া আমি দলঙৰ পাত দি পাৰ হৈ যাম। দেখি আছোঁ ৰ'ব, চাওক। তো গাইছ আমি ফাইনেলি আহি পালোঁ। তো এখন বাছ আমি তো ইয়াতে খানা খাম এতিয়া। তো দেখা পাইছে বাকী দেখা পাইছে চবে খানা খাই আছে। তো এখন পুৰা ডাঙৰ ফিল্ড। তো সেইভাগে চাব লগা জেগা আছে। তো সেইভাগেও যাম আমি। তো আমাৰ বঢ়িয়াকৈ দেখা পাইছে। তো গাইছ তো বঢ়িয়াকৈ গাইছ মোৰ লগত আছে যুগল। তো যুগল আহি কিনিব লাগিল। আহি আমাৰো শিক্ষামূলক ভ্ৰমণ হেনে স্কুলত চলি যাক দেখি যাম স্কুলত চলি 6খান বাছত লৈছে চলি এই মাখান চলি যাক গাইছ চাওক। এইভাগে অংকুৰ আৰু চম্পই মটৰ চলি আছে। তো আৰু এইভাগে দেখাই পাইছে চাওক, আলু পিঁয়াজ গাজৰ গোটাই চলি আছে। চব মানে কামত লাগি গৈছে আৰু। গাইছ আমাৰ এখন খালী বাছ এতিয়া বৰ্তমান। তো খালী বাছ যদি দুটামান চলি বহি আছে, মই সিহঁতৰ পৰা অলপমান কিবা হেৰি ল'ম। তো ভাষ্য দাদাটো টোপনি গৈছে, বাদ দিয়ক দাদাক। তো অংকুৰ কিবা এটা ক'বা নেকি? মই এতিয়া ক'ব লগা বিশেষ একো নাই। সূৰ্য পাহাৰ আহিলোঁ, মই আগতে আহিছিলোঁ বাৰু, কিন্তু এইটো শিক্ষামূলক ভ্ৰমণৰ কাৰণে একচুৱেলি আমাৰ দৰে চেঙৰা চলি অহাৰ কাৰণে প্লেচ নহয়। ঠিক আছে, যোৱা প্ৰদ্যুৎ যোৱা, তুমি যোৱা। বাকী আমাৰ হেৰি তই আৰু কিবা এটা কওঁ ভাই। মই কৈছোঁ তেতিয়া কৈছোঁ এইটো শিক্ষামূলক ভ্ৰমণৰ কাৰণে বেষ্ট জেগা, আৰু আমাৰ দৰে চলিৰ কাৰণে চকী আৰু বগামাটিয়ে বেষ্ট। বঢ়িয়া। তো পৰক এটা কিবা এটা কৈ দিয়া। ভৈৰৱকুণ্ড চকী এইগিলা আমাৰ সেইটো সেইকাৰণে ভাল। কিন্তু এইটো আৰু ধৰি লোৱা অলপ এডুকেশ্যনেল টাইপ বেছি। আচ্ছা 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 আচ্ছা। তো মানে গাইছ মই ভ্লগতো আপোনালোকক মই দেখি আছোঁৱে মাজে মাজে, ধৰক শিলৰ পাহাৰ চাহাৰ এইগিলা মানে কিবা শিৱলিংগ চিংগ আছে। তো মন্দিৰ চব দেখা 999 আহিব লাগিব। নহয় 99,999 আচ্ছা আচ্ছা আচ্ছা। মানে কি মই একচুৱেলি কি মই ভালকৈ নাজানো কিমানটা শিৱলিংগ আছে, তথাপিও আমাৰ পৰতে কৈ দিব। শুনামতে তোমাৰ আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ মানে চাৰ্ভে মতে 99,999টা থকা বুলি কয় আৰু। আচ্ছা আচ্ছা। মানে শিৱলিংগ মানে ইয়াত আছে আৰু, গতিকে সেই হিচাপে তোমাৰ জেগাখিনি ভালেই আৰু। গাইছ আমাৰ এতিয়া মানে ব্ৰেকফাষ্ট কৰা টাইম হৈ গ'ল, আৰু মানে ব্ৰেকফাষ্ট যোগাৰ কৰি আছে আমাৰ। তো গাইছ মানে বৈদ্য গৰম লাগিল, তো চলা চলা হলকৈ থৈলোতে। তো মানে এতিয়া সেনেকৈ খানা চানা ৰান্ধিছে। তো আমি অলপমান আগবাঢ়ি যাই আছোঁ। মানে কিবা কিবা ধুনীয়া চাব লাগে জেগাও আছে বোলে। তো তাতে যাই মানে দেখি আছোঁ ৰ'ব। তো গাইছ দেখিছে দু চাইডে গাছ, এবাকে ফিল্ড আছে, এবাকে ফিল্ড আছে মানে। হা হৈ যাবা নেকি? তো গাইছ এবাকে অলপ চাই ৰ'ব কি আছে। এবাকে কিবা আছে, তো কিবা বাৰ ভোজা দেখাই আছে। তো আমি তললৈ যাওঁ ৰ'ব গাইছ, কিনো আছে দেখা চাই লওঁ। তো গাইছ সোমাই আহিলোঁ, একদম একদম ধুনীয়া একদম নাজাৰা এটা দেখা বোলো গাইছ, মই দেখি আছোঁ ৰ'ব। তো গাইছ চাওক একদম একদম কি মজা হিল ছাৰ হয়, হিলে হিল। তো মানে এনেকৈ যাব পাৰি একদম। এই গুহা চোৱা যাব পাৰি। তো গুহা এটা আছে তাতে গাইছ, মই গুহাকো যাইছোঁ। তো গাইছ দেখিছে না কি ধুনীয়া নাজাৰা। তো মানে আমি দুয়ো আহিলোঁ। তো সেনেকৈ বোলে ভয় কৰে, সেনে নাহে বোলে। তো আমাৰ পুৰা সাহস আছে কিন্তু ন, একদম বঢ়িয়াকৈ গুহা এটা আছে। তো গুহাত যাম এতিয়া। তো দেখাম। অঁ চিনি পোৱা নেকি? হয় নেকি? তো গাইছ চাৰ্জটো লগ পালোঁ। ক'ত তোমাৰ ধূপধাৰাত নেকি? অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া, নাযাওঁতে ন। তো গাইছ বঢ়িয়াকৈ চাৰ্জটো লগ পালে ভালো লাগে মনটো অলপ। তো মানে এইটো গুহা, তো তাকে লৈ যাইছোঁ ৰ'ব। তো গাইছ দেখা পাইছে এই পানীখিনি। তো আমাৰ বাবাই কৈ দিব কি আচলতে এইখিনি কি পানী। এইখিনি আকাশী গংগা। ইয়াৰ পানী বহুত কামত লাগে, গলৰ কিছুমান বেমাৰটো ভাল হয়। আচ্ছা।
ভগৱানৰ কামত লগাব পাৰে, ঘৰত ছিটাব পাৰে। অঁ মানে এই পানীটো ক'ৰ পৰা ওলাই আছে মানে? এইটো কিন্তু তলৰ পৰাই আহে, কোন ৰাস্তা দি কি কৰি আহে সিটা নাজানো। তো গাইজ দেখাইছোঁ পানীখিনি একদম কি ধুনীয়া পানী, চিলচিলা পানী। আমি অলপমান প্ৰণাম চনাম কৰি যাওঁ নেকি? হয়নে? হয়। তো মানে বাৰু কিবা কিবি আছে গাইজ, যাই আছোঁ ৰ'বচোন কি পাং দেখাম। তো মানে পুখুৰী এটা আছে, তো তাতে ব'টিং কৰিব পাৰি। গাইজ দেখা পাইছি, তো ব'টিং কৰি আছে। তো উঠা নেকি গাংগু? হা উঠ। তো গাইজ তাৰমানে এটা বস্তু লক্ষ্য কৰিছোঁ, তাৰমানে চাৰ হয় চেগুন গাছ। এই সেবাগত বগৰী চেগুন আছে, এবগো আছে, সেবাগো আছে, মানে চাৰ হয় চেগুনে, মানে পাহাৰখন গোটেই চেগুন বুলি ক'লে ভুল নহয়। বস্তু ভাল আছে কিবা চেগুন চাই ভাল লাগছে, চব ষ্টুডেণ্ট। তো মানে আমি বহুত চেৰি উঠি আহিলোঁ, তো দে উঠবা পাৰাই নাই। এই এবাৰ তাতে লাগব। তো এইটো হৈছে বুদ্ধস্তূপ, দেখা পাইছি। তো আমি এতিয়া একদম ওপৰলৈকে উঠি আহিলোঁ। তাতে বঢ়িয়াকৈ বহিব পাৰি আপোনালোকে আহি। তো গাইছে সেইখিনি আৰু চাওক। তো মানে আমাক ফোন কৰি মাতিলাক, তো মাংস হৈছে বোলে। তো আমি তাকে লৈ যাওঁ। গাছ দেখিছে এইটো কোনি দাউৰিলাক চাওক মাংসৰ লগত গেল, সি যাই পালাকে আৰু কি হ'ব এনেকৈ লিয়া ফিল। তো গাছ তাৰ পৰা ওলাই আহিলোঁ। এইটো একদম ধুনীয়া এটা মন্দিৰ এটা হয়। তো মন্দিৰৰ ভিতৰত এতিয়া নাযাওঁ বাৰু, তো আগে তাৰ পৰা আহোঁ। তো মানে তাৰ পৰা আহি যদি সময় হয়, তো এতিয়া মন্দিৰটো সোমাম। তো গাছ এতিয়া তাকে যাব লাগে। কৈছে ড্ৰিংকিং ৱাটাৰ ষ্টেচনটো, পানী চানী খাব পাৰে। তো এতিয়া আমি তললৈ যাই আছোঁ। তো এইভাগে কিবা মন্দিৰ চন্দিৰ আছে, তো সেইবিলাক চব দেখাইছোঁ ৰ'ব গাইছ। তো এইটো হ'ল সূৰ্য মন্দিৰ। তো মানে মই প্ৰথমতে গম পোৱা নাছিলোঁ, তো দেখা পাইছে এই লিখা আছে চাওক সূৰ্য মন্দিৰ। তো এতিয়া মানে কি ভিতৰলৈ নাযাওঁ, মানে কি ভিতৰত মানে মাংস চাংস খালোঁ না, তো ভিতৰত নাযাওঁ। তো মানে বাহিৰৰ পৰা দেখি দিছোঁ চাওক গাইছ। তো গাইছ মানে কি আমাৰ চন্দন আহি পোৱা নাছিল, তো চন্দন এইমাত্ৰ আহি পেলাক। তো বাকী ঠাইটো কেনেকুৱা লাগিছে কওক? ঠাইটো খুবেই ভাল। আচলতে পিকনিক প্লেচ বুলি কোৱাৰ লগে লগে আমাৰ কি হয়, বহুত হাই উৰুমি হয়, কিন্তু এই সূৰ্য পাহাৰখন এনেকুৱা এটা পৰিৱেশৰ ঠাই, খুব শান্তিপূৰ্ণ ঠাই আচলতে। আৰু বিশেষকৈ ডেকা চামতকৈ ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনভোজৰ কাৰণে উপযুক্ত স্থলী এখন। আৰু ইয়াতে বনভোজো খাব পাৰিব, লগতে শিক্ষা বহুখিনি ঠাই আছে। ইয়াতে জানিব পৰা মতে, আমি গুগলত পোৱা মতে 99,999টা শিৱলিংগ আছে। কিবা খুব কম সংখ্যক শিৱলিংগৰ কাৰণে শক্তিবিদ হিচাপে ইয়াত স্থান নাপালে। গতিকে এইখিনিয়ে যিমানখিনি জানো আৰু। ঘূৰি পূৰা গলমুখ হৈ গৈছে, তো অংকুৰে বোলে ফুচকা খাই, তো ফুচকাটো খাই লওক। আহি আৰু এটা বেলেগ জেগা এটা পালোঁ, তো দেখাই বেছি ইয়াতে লেখাই আছে। তো দেখাই বেছি এইগিলা। তো এইটো ৰজাৰ দিনৰে পুখুৰী, আৰু এইগিলা এই দেখিছি না গাইছ, একদম মানে পূৰা মস্ত পৰা দিছোঁ ৰ'ব দেখে। এইটো পুখুৰীটো ৰজাৰ দিনৰ হয়। কি বোলে জৈন গুহা আছে, তো এই জৈন গুহা এটা আছে। তো যাবা না তাকে? অঁ গাইছ যাই আছোঁ ৰ'ব দেখি আছোঁ। তো গাইছ এইগিলা দেখা পাইছোঁ চব শিৱলিংগ, মানে আৰু কিবা ৰাস্তা আছে, মানে শিৱলিংগ চাৰ হৈ আছে ইয়াতে। মানে মই যি তেতিয়া কৈছিলোঁ, তাৰমানে হৈ গ'লে চব শিৱলিংগয়ে। তো আৰু ওপৰত যাই আছোঁ, তো ওপৰতো দেখা পাব শিৱলিংগ। তো আমি তথাপিও যাই আছোঁ, চাই লওঁ। এই কিবা এটা গুহাও আছে বোলে ইয়াতে, সেইটো চাই আছোঁ। ভাতটো আৰু খাই আছোঁ। দেখিছোঁ এইবিলাক ভাত, মাছ আছে, মাংস আনি আছে। তো গোটেইকেইটা বহি গৈছে, চব বিলে আছে, চবেই অংকুৰো খাই আছে। বাকী সম্ভৱ ফাইনেলি আমি পিকনিকস্থলী পৰা ঘৰমুখী হ'লোঁ। মানে এইখিনি জেগাতে খানা খাইছিলোঁ। তো বাকী এতিয়া আৰু যাওঁ আৰু ঘৰত নাকি। তো ৰাস্তাত যদি কিবা দেখাব লগা তো দেখাম, যদি দেখাব লগা নাই ডাইৰেক্ট কৰিম। তো ভিডিঅ' সদায় আহি থাকিব চলাব লাগে।